নমস্কাৰ আজি আছো বিশ্বনাথ চাৰিআলি বিশেষ কাম এটাৰ কাৰণে ইয়াতে আহিলোঁ আৰু আহি পেলাই গম পালোঁ যোৱা কালিৰ পৰা ইয়াত ৰাস চলি আছে গতিকে মোৰে সৌভাগ্য আপোনালোকক মই ৰাস দেখুৱাব পাৰিম আৰু লগতে মই নিজেও চাব পাৰিম গতিকে বলক এতিয়া আপোনালোকক লৈ যাব ওলাইছোঁ বিশ্বনাথ চাৰিআলি হাতীবন্ধাৰ ৰাসৰ কাৰণে গতিকে বলক ৰাস মণ্ডপলৈ যাওঁ আৰু আপোনালোকক সম্পূৰ্ণ ৰাসৰ ভিডিঅ' মই দিবৰ কাৰণে চেষ্টা কৰিম কেনেকুৱা লাগে চাব আৰু যদি বেয়াও লাগে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব আৰু যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব তো বলক ৰাস চাবলৈ যাওঁ এয়া চাওক ইতিমধ্যে আহি মই ৰাস মণ্ডপ পাই গ'লোহি গতিকে সুন্দৰকৈ আপোনালোকক আজি এই বিহালী বিশ্বনাথ চাৰিআলি বিহালী যিখন আজি ৰাস এই ৰাসখন হাতীবন্ধা গাঁৱৰ যিখন ৰাস এই ৰাসখন আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব খুব সুন্দৰকৈ তেওঁলোকে ইয়াত উপস্থাপন কৰে গতিকে বলক এতিয়া আপোনালোকক লৈ গৈছোঁ ৰাস মণ্ডপৰ ভিতৰলৈ আহক
আজি এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ইয়াৰ পাৰ্ট 2 মই আপোনালোকৰ কাৰণে লৈ আহিম। যদি আপোনালোকে ভাল পালে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱসকলৰ মাজতো মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। ৰাসৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিব। লগতে যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।